গাহৰি মাংস পায় নি এয়া চব ষ্টিল 1 পিচ 2 পিচ 3 পিচ 4 পিচ 5 পিচ 6 পিচ মানে 60 লৈছে মানে এপিছত 10 টকাকৈ লৈছে পুৰা চেম বাঁহৰ নিচিনা লাগিছে কিন্তু বাঁহ বাঁহ আৰু এইফালে কাছও আছে এই পুখুৰীটো কাছ আছে সেইটো কাৰণে ইয়াত কাছ দি থৈছে ব'লক আপোনালোকক পুখুৰী বাৰটো ধুনীয়াকৈ এবাৰ দেখাই দিছোঁ আগতে এনেকুৱা নাছিলে মানে নতুনকৈ অপেনিং কৰিছে এখন আছে চাওক এইফালৰ পৰা আহিব পাৰি ইয়াতে কমৰলৈ পৰা আহিব চিধা আহিলে এইডোখৰ পাই যাব হাই ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰাজু ব্লগ তো আজি গৈ আছোঁ আমি কমলাবাৰী মানে মই এতিয়া আহিছোঁ আমগুৰিৰ পৰা প্ৰায় হালাটিঙলৈ আপোনালোকৰ 10 কিলোমিটাৰমান হয় আৰু লগত আছে শিৱা হাই ইয়াক দেখিছে আগৰ ভিডিঅ'ত আৰু যোনে যোনে দেখা নাই ভিডিঅ'বিলাক চাব তেতিয়া ইয়াক চাবলৈ পাব আৰু ছাবস্ক্ৰাইব কৰিব তাই ছাবস্ক্ৰাইব নকৰে ভিডিঅ' চাই লাইক নকৰে ছাবস্ক্ৰাইব নকৰে বছ ভিডিঅ'টো চাই আৰু গুচি যায় তো তেনেকুৱা নকৰিব প্লিজ মোৰ সহায় কৰিব আগবাঢ়ি যাবলৈ আৰু এতিয়া বৰ্তমান আছোঁ মই এই বাগজান আজি অলপ মানে বেলেগ ধৰণৰ আজি বাগানৰ মাজত আছোঁ ইয়াৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু হালাটিং পামগৈ হালাটিঙৰ পৰা একেবাৰে কমলাবাৰী গেটৰ ওচৰলৈকে যাম তাতহে আপোনালোকক একেবাৰে লগ পামগৈ ফাইনেলি আহি পাই গ'লোঁ কমলাবাৰী এয়া চাওক বৰ্ডখন লাগি আছে কমলাবাৰী আৰু আহিছোঁ কোনফালে আপোনালোকৰ ৰাস্তাটো দেখাই দিছোঁ অলপ বেক কেমেৰা দি এয়া চাওক এইফালে আহিব পাৰে এইফালে আমগুৰি হৈ আহিব পাৰে আৰু এইটো ছাইডেও আহিব পাৰে আপোনালোকে এইটো নাজিৰা ফালৰ পৰা আহিব পাৰি আৰু আহি পিনে এইটো চাওক এইটো আহি পিনে ৰাস্তাটো সোমাই গৈছে এইফালে কমলাবাৰী বুলি লিখা আছে ৱেলকাম টু কমলাবাৰী এইফালে যাব পাৰিব আজি মানে কি কৰিম মই চোলাটো ৰাস্তাতে বদলি কৰিম চাব দে এটা যাদু চাওক চোলা বদলি হৈ গ'ল এইটো হ'ল এটা মেজিক আপোনালোকে এইটো কৰিব পাৰে মেজিকটো মই আপোনালোকক নকওঁ এতিয়া আপোনালোকে নিজে কৰি চাব এতিয়া আমি কমলাবাৰীত ৰাস্তাটোত সোমাই যাম এইটোৱে ৰাস্তা আৰু সোমাই যাওঁতে আপোনালোকে এয়া ONGC তেলৰ খাট এটা পাব যিটো সোমাই যাওঁতে বৰ্ডখনৰ লগতে লাগি আছে পোনপ্ৰথমতে এইফালেদি আমি সোমাই যাম আমি ফাইনেলি আহি পালোহি কমলাবাৰী এয়া চাওক এয়া কমলাবাৰী আৰু এতিয়া ভিতৰলৈ সোমাই যাম আমি আৰু ইয়াৰ চাৰিওফালে ধুনীয়াকৈ দেখাই দিছোঁ আপোনালোকে এইটো ৰাস্তা দি আহিছিলোঁ আহোঁতে দেখিছে আপোনালোকে আৰু এইফালেদি গোটেই এইফালেও যাব পাৰি এইফালে যাম পিছত কিন্তু এতিয়া আগলৈ ইয়াত সোমাই লওঁগৈ সোমাই পিনে কি আছে গোটেইখিনি দেখাম তাৰপিছতহে আপোনালোকক এইফালে দেখাবলৈ লৈ যাম যেতিয়া পিকনিক হ'ব তেতিয়া এইফালে এডোখৰত আহি আপোনালোকে টিকেট কাটিব পাৰিব আৰু এতিয়াও মানুহ আহিছে মানে ইমান অহা নাই যেতিয়া মানে 5 জানুৱাৰী আহিব তেতিয়া আহিব মানুহ আৰু এতিয়া ভিতৰলৈ সোমাই যাওঁ বলক আছে এইফালে সোমাই আহিব পাৰিব আমি এইফালে দেখাই দিলোঁ অলপ আৰু 2021 বৰ্তমান চাইনবোৰ্ডখন লাগি আছে আৰু 2000 যেতিয়া 22 আহিব তেতিয়া এইখন হয়তো বদলি হয় বেলেগ এখন আহি যাব বলক ওপৰলৈ উঠি যাম ফাইনেলি আহি পাই গ'লোঁ কমলাবাৰী এতিয়া গোটেইখিনি আপোনালোকক দেখুৱাম চবফালে ধুনীয়াকৈ দেখাম এবাৰ আৰু এইফালে বস্তু এটা আছে গড় এটা আছে মেইন অপেনিং ইয়াৰ পৰাই কৰিব লাগে কেলৈ আমাৰ অসমৰ গৌৰৱ এয়া এশিঙীয়া গড় আৰু ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু কি চাবলৈ পাওঁ ধুনীয়াকৈ আজিকালি মানে আগতে যিবোৰ নাছিলে সেইবোৰ বস্তু মানে ধুনীয়া বস্তু বনাই আছে তো সেইবিলাক আপোনালোকক দেখুৱাম লেটছ গো আৰু চাওক এইটো এটা ধুনীয়া বস্তু বনাইছে এয়া আগতে এনেকুৱা নাছিলে মানে নতুনকৈ অপেনিং কৰিছে ডাঙৰ পুখুৰী আৰু এইফালে ডাঙৰকৈ লিখি থৈছে ডাঙৰে পুখুৰী
ব'লক আপোনালোকক পুখুৰী পাৰটো ধুনীয়াকৈ এবাৰ দেখাই দিছোঁ আগত। আৰু এইফালে পুখুৰীটো চাওক, এইবোৰ মানে নাছিলে আগতে, পূৰা জংঘল আছিলে। মই যেতিয়া আহিছিলোঁ পূৰা জংঘল আছিলে, তেওঁ ইমান ধুনীয়াকৈ বনাই দিছে। আপোনালোকে আহিব ইয়াত, আহি পিনে চাই যাবহি। এইটো পিকনিক স্পট হয়, পিকনিকৰ কাৰণে। এইটো কাঠৰ চব কি ধুনীয়াকৈ বনাই থৈছে। চব আপোনালোকক আজি গোটেই কমলাবাৰীখন ধুনীয়াকৈ দেখাই যাম। এয়া এইবোৰ কাৰণে দুটাই বহি আছোঁ, অলপ ৰেষ্ট লৈছোঁ। তাৰপিছত গোটেই এৰিয়াটো আপোনাক গোটেই আজি কমলাবাৰী অকণমানো বস্তু এটাও নাৰাখোঁ, গোটেইখিনি দেখাম। আৰু চাই থাকিব আপোনালোকে ভিডিঅ'টো, নিশ্চয় ভাল পাব চাই পিনে। আৰু চাওক নাই, এইটো চাওক কিমান ধুনীয়াকৈ বনাই থৈছে। ইয়াত এটা চেলফি লৈ লওঁ ন। অলপ ইয়াৰ পৰা উঠি যাওঁ, আৰু আপোনালোকক বহি থাকিলে নহ'ব, আপোনালোকক গোটেইকেইটাই দেখাম বুলি কৈছোঁ যিহেতু। চব দেখাম আজি, গোটেই সম্পূৰ্ণ কমলাবাৰী দেখাম, সম্পূৰ্ণ অকণো নেৰো, চব দেখাম। এই বাঁহবিলাক চব ইমান ধুনীয়া কালাৰিং কৰি থৈছে। বাঁহ নহয়, অঁ এইটো বাঁহৰ নিচিনা লাগিছে, চব পূৰা চেম বাঁহৰ নিচিনা লাগিছে, কিন্তু বাঁহ নহয়। অঁ এইটো বাঁহ বুলি, এইটো বাঁহ কালাৰ হালধীয়া, এইটো বাঁহৰ নিচিনাই চেম বনাই থৈছে। মই বাঁহ বুলিয়ে ভাবিছিলোঁ প্ৰথমতে, কিন্তু বাঁহ নহয়। এই চব কাঠিকেইটা কিমান চিমেণ্টত ইমান ধুনীয়াকৈ বনাই থৈছে। এইটো চব ব'লক আৰু আগলৈ। আজি মানে এডোখৰ পৰা যাবলৈ মন যোৱা নাই, আনকালে কিবা মানে বৰিং টাইপৰ লাগে অলপ যাবলৈ। মানে আহিছোঁ পটককৈ মানে যাওঁগৈ আৰু এনেকুৱা লাগে, কিন্তু মানে আজি যাবলৈ মন যোৱা নাই, সঁচাকৈ কৈছোঁ। ইয়াত চাওক ডাঙৰ মাছ, ইয়াত মানে কাছও আছে। আৰু এইফালে গণেশ বাবা, জয় গণেশ বাবা। আৰু এইফালে কাছও আছে, এই পুখুৰীটো কাছ আছে, সেইটো কাৰণে ইয়াত কাছ দি থৈছে। এইফালে পোৱালিকেইটা আছে। ইয়াত ডাঙৰীয়া পূজা কৰা স্থান। বহুত ধুনীয়া ধুনীয়া বস্তু আছে। এইফালে দেখিবলৈ পাইছে আপোনালোকে টাৱাৰটো আছে, তাত গোটেই উঠিলে মানে গোটেই কমলাবাৰীটো ভিউটো চাবলৈ পায়। তো আমি তাতো যাম আৰু দেখাম আপোনালোকক। পোনপ্ৰথমে এইখিনি দেখুৱাই লৈছোঁ। ইয়াত পূজা কৰা হয়। তো এতিয়া আমি আকৌ ওপৰলৈ উঠি গৈ আছোঁ। আমি এইফালেদি এপাক আহিছোঁ, এতিয়া আকৌ পুখুৰী পাৰটো এইফালে ওপৰলৈ উঠি গৈছোঁ। এবাৰ যেতিয়া প্ৰথমতে আহিছিলোঁ, তেতিয়া আমি এইফালৰ পৰা নামিব লৈছিলোঁ দুটাই, শিৱা আৰু মই দুটাই নামিব লৈছোঁ, নামিব নোৱাৰিলোঁ। আকৌ এইফালেদি ঘূৰি আহিছোঁগৈ। তেতিয়া এইবোৰ মনোৱা নাছিলে, কিন্তু এতিয়া চাওক বাহ। গৈ আছোঁ উঠি পিনে, ধুনীয়াকৈ আপোনালোকক দেখাম। আজি ক'লোঁ নহয় কমপ্লিট কমলাবাৰী দেখাম, অকণো নাই লাগিলে ভিডিঅ'টো যিমান দীঘল নহওক কিয়। ইফালে উঠি যাওঁ শ্বৰ্টকাট। আহি পালোহি, সৰু ল'ৰা ছোৱালীৰ কাৰণে পূৰা মজাকৈ খেলিবলৈ দিছে। সৰু ল'ৰা ছোৱালী কেতিয়াবা ডাঙৰো সৰু হৈ যাব লাগে ন, কেতিয়াবা আমিও সৰু হৈ যাম, আমি উঠিম। চাওক ধুনীয়াকৈ বনাই থৈছে বাচ্চা পাতি খেলিবৰ কাৰণে। চাওক
আপোনালোকক ধুনীয়া এটা বস্তু দেখাম আজি, চাই থাকিব। এয়া চাওক, আমাৰ এই পৃথিৱীৰ পৰা লুপ্ত হৈ যোৱা এবিধ জন্তু, মানে প্ৰকাণ্ড ডাঙৰ জন্তু। এয়া চাওক, এইফালে ওপৰ টাৱাৰটোত এইফালে উঠিব পাৰি নেকি চাই লওঁ, যদি উঠিব পাৰোঁ আপোনালোকক দেখাম ওপৰৰ পৰা গোটেই ভিউটো, কমলাবাৰীটো। আৰু টাৱাৰটোত উঠিবলৈ নোৱাৰিম চাগে, তলা মাৰি থোৱা আছে, বম তলা লগাই থৈ দিছে। এতিয়া আমি উঠিব নোৱাৰিম ইয়াত, যদি উঠিব পাৰিলোহেঁতেন তেতিয়া বহুত ভাল লাগিলে হয়, বহুতে ভাল লাগিলে হয়। এই কপালটো বেয়া, উঠিব নোৱাৰিম, কি কৰিম, উপায় নাই। এটা ধুনীয়াকৈ বনাই থৈছে, বহুতো চাগে ৰেষ্ট ল'বলৈ কাৰণে বনাইছে। ইয়াৰ পেডলিং বৰ্ডৰ কাৰণে আছে, কিন্তু এতিয়া বস্তুটো হেৰি কৰা নাই। আৰু আগলৈ অলপ আছে বস্তু চাবলগীয়া, সেইখিনি আপোনালোকক ধুনীয়াকৈ দেখাম। আমি এই দোকানখনত সোমাই পিনে অলপ চাহ তাহ খালোঁ, খাই পিনে অলপ ৰেষ্ট ল'লোঁ, ৰেষ্ট লৈ পিনে এতিয়া আকৌ গৈ আছোঁ আগবাঢ়ি, আপোনালোকক যিফালেও দেখাম। তো ওপৰৰ পৰা আহিলোঁ, ওপৰতে তলৰ হেৰিটো দেখাম বুলি কৈছিলোঁ, যিহেতু এই দলং এখন আছে এইফালে, সেইফালেকে গৈ আছোঁ। ব'লক। একচুৱেলি কি হ'ল, বৰষুণ দি দিলে, এতিয়া বৰষুণ পৰিয়ে আছে, ইয়াৰ পৰা বৰষুণ পৰি আছে। ইয়াত এটা বস্তু বেছি আছে, এইটো চব বগৰী দুটা যে খাব। এতিয়া পিকনিক প্ৰথম 1 জানুৱাৰী আহিব, মানে 1 জানুৱাৰী আগৰ পৰাই ষ্টাৰ্ট হৈ যায়। যেতিয়া হ'ব এইবোৰ মানে একদম পূৰা মানুহ নধৰা হৈ যাব, পূৰা মানুহে মানুহ। এতিয়া আৰম্ভ হৈছে আৰু মানুহ অহা যোৱা হৈছে, আৰম্ভ হৈছে। এইফালে নৈ এখন আছে, এইখন নৈখন কি নৈ এখন নামটো মই নাজানো, নৈ এখন আছে। এইফালে আছে ধাবা টাইপৰ, ধাবা টাইপৰ আছে। আগতে এইবোৰ নাছিলে মানে, নতুনকৈ। গাহৰি মাংস পায় নি? গাহৰি মাংস পায় নি? অঁ, এই বহুত ধুনীয়া জেগাডোখৰ পাই গ'লোঁ দেই। এয়া চব ষ্টিল, 1 পিচ 2 পিচ 3 পিচ 4 পিচ 5 পিচ 6 পিচ, মানে 60 লৈছে, মানে এপিছত 10 টকাকৈ লৈছে। এয়া চব মজা লাগিব খাই, খাই লওঁ। খাইছোঁ আৰু গাহৰি মাংস এনেকুৱা লাঠি পোৰাটো মই আজি খাইছোঁ, ফাৰ্ষ্ট প্ৰথম অভিজ্ঞতা। মজা লাগিছে। তো ইয়াত আহিলে পাব ধুনীয়াকৈ গাহৰি মাংস খাবলৈ কাৰণে। ভাতো আছে, কিন্তু ভাতটো আমি খোৱা নাই, অকল গাহৰি মাংস খালোঁ। ষ্টিক গাহৰি পোৰাটো 6 পিচ দিছে, 60 টকা লৈছে। আৰু ইয়াত আহিব আৰামছে খাব পাৰিব বহি পিনে। এই ওপৰলৈ যাম এতিয়া, বহুত ওখ। অ' ভাই চাপ, ইমান টাউন আছে, ইমান তললৈ মানে যাবলৈ এতিয়া ভয় লাগি গৈছে। হা, মানে নামোতাই সময়ত একদম সাৱধানে নামিব দেই। পাই গৈছোঁ আহি, বোলো আগলৈ যাওঁ, আগলৈ আৰু যামগৈ অলপ দূৰ। এই ঘৰটো মনত কৰিব, গাহৰি পোৰা যদি খাবলৈ আছিলে তেতিয়াহ'লে ইয়ালৈ আহিব। এইখন এখন আছে চাওক, এইফালৰ পৰা আহিব পাৰি, ইয়াতে কমলাবাৰীৰ পৰা আহিব, চিধা আহিলে এইডোখৰ পাই যাব। কিন্তু আজি আমি ইয়াত নোসোমাম, বেলেগ দিনা অইন দিনা যদি আহোঁ তেতিয়া সোমাম, কাৰণ অলৰেডি ভিডিঅ'টো বহুত দীঘল হৈয়ে গ'ল। এতিয়া আমি আগলৈ যাওঁ, তাৰপিছত ভিডিঅ'টো শেষ কৰিম আজি আৰু। তো ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। কমলাবাৰী ভিডিঅ' আছিলে, তো আপোনালোকে গোটেইখিনি কমলাবাৰী আপোনালোকক ধুনীয়াকৈ দেখাইছোঁ, অকণো হেৰি এৰি দিয়া নাই, গোটেইখিনি আপোনালোকক দেখাইছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু শিৱাই কিবা এটা ক'ব এতিয়া। ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো চাব আৰু ছাবস্ক্ৰাইব কৰিব, সেইটোৱে আহিম। আৰু ইমান কষ্ট কৰি আপোনালোকৰ কাৰণে ভিডিঅ' বনাওঁ, আপোনালোকে লাইক কিছুমানে কৰে বাৰু, যিখিনি নকৰে সেইখিনি প্লিজ লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো, কাৰণ মই এনেকুৱা আগুৱাই যাবলৈ সহায় কৰিব, তেতিয়াহে মই আগবাঢ়ি যাব পাৰিম। আৰু ময়ো আপোনালোকক সদায় ছাপোৰ্ট কৰি যাম, আৰু মোকো আপোনালোকে ছাপোৰ্ট কৰি যাব, সেইখিনি আজি।
আৰু আজিলৈ আহিছোঁ, আকৌ নেক্সট ব্লগত আকৌ লগ পাম। আজিলৈ বাই বাই। বাই বাই।